শুই উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। তেতিয়াহ'লে গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত ৱেলকাম। এইফালে আধা বিচনা পাৰিলোঁ, উঠাই নাই এতিয়ালৈকে। ছোৱালী উঠি গ'ল, ৰাতিটো শুবলৈ নিদিলে কাঢ়ি কাঢ়ি। আজি আকৌ এক জেগাত যোৱাৰ কথা আছে, মানে জানুৱাৰী ডিচেম্বৰৰ লাষ্টৰ পৰা। এনেই ঘৰত খানা খোৱা হ'ল, পিকনিক বুলি যোৱা ক'তো নাই হোৱা। তো পাপাহঁতে কিবা এটা প্লেন বনাইছে, ক'ত যাব ময়ো নাজানো, কোনেও নাজানে, এতিয়ালৈকে জেগা ঠিক হোৱাই নাই। তো গা পা ধুই লৈ আকৌ ওলাই যাব লাগিব এতিয়া। তো ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি থওঁ, কি পাৰোঁ দেখাই থাকিব আপোনালোকে, লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। যেন তেনকৈ ওলাই গ'লোগৈ, ঘৰত গৈহে ওলাম। তাইক লৈ লোৱাচোন। মাহঁতে ফালে তাঁত বাতি কৰি আছে, অকণমান ভিডিঅ' কৰি যাওঁ আৰু। মোবাইলটো চাৰ্জ লোৱা নাই, কি হৈছে জানো, ৰাতিপুৱাও লাইন নাছিলে, বহালোঁ এতিয়া। ঘৰত আৰু বেলেগ ভিডিঅ' বনোৱা নাই, মাহঁতে মানে তাঁত লগাব, তো তাঁত বাতি কৰি আছিলে, তাকে অকণমান আপোনালোককো দেখাই দিছোঁ। আজি দেওবাৰ কাৰণে মাৰো সময় আছে। মায়ে কৈছে আজি তাঁত বাতি নকৰিলে মোৰ সময়ো নহ'ব, এসপ্তাহ আকৌ ৰখিব লাগিব, কাৰণ ইটো দেওবাৰলৈ কৰিব পাৰিব। তো আজিয়ে কৰি আছে আৰু মই ঘৰলৈ যাবলৈ ওলাই গ'লোঁ। ঘৰত আহি ওলাই গ'লোঁ, হা ভণ্টিহঁতে চবেই ওলাই গ'ল, এতিয়া গৈ লওঁ। এইফালে খন্দা চন্দা আনি গাড়ীৰ ওপৰত খৰি চৰি উঠাই আছিলে। গাড়ী আমি গৈ আছো, আমি পিকনিক খাবলৈ। আমি গৈ আছো ক'ত? পিকনিকত। কি হৈছে? লগত যাব আমাৰ ন এই দিদিটা লগত হালনিতে দিছো। খাই পাই না খাই যাম বৌ। পইচা তো দাসুন তোরা मिक्सर शाम में निकली पर लेना तो रिस्क है। मिर्ची तीखी 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 मामला है रिस्क। चांद का टुकड़ा है चेहरा पर बंद रखती प्यार की खिड़की ओ मेरी मिर्ची। रुको ना मिस यू मिस से तुमको मिसेस बनाना है। तुम सिर्फ बैठ के खान दो मुझको किचन में डिश। বজাৰত বজাৰ কৰিবলৈ কাৰণে ৰখিছে, দেওবাৰীয়া বজাৰত। এইটো নুখুলে, পাপাইহে খুলিব। আহি পালোঁ আৰু এইটো পাহাৰ পচন্দটো লগা নাই, হ'লেও উপায় নাই, খাবতো লাগিবই, আনিছে যেতিয়া। আৰু এইফালে আমাৰ পিকনিকৰ পাৰ্টি। আহি পাওঁতে 12:30মান বাজিলে আৰু ইয়াত নেটৱৰ্কৰ ইমান প্ৰব্লেম। মই সেইকাৰণে 12টা নবজাৰ আগতেই অকণমান নেটৱৰ্কটো পাওঁতেই মানে ভিডিঅ'টো পষ্ট কৰি দিলোঁ, মানে পাব্লিক কৰি দিলোঁ। আৰু এফালে ডিম বইল বহাই দিছিলে আৰু এফালে চাহ বহাইছিলে। তো হৈ আছে আৰু ছোৱালী পানী দেখি পগলা হৈ গ'লগৈ, মোৰ বাৰে বাৰে নদীলৈ টানি আছিলে। এইফালে দিদা আৰু আমাৰ খুৰীজনে এইবোৰ গুচাই মেলি মানে আলু চালু গুচাই দি আছিলে, মাহঁতেও লাগি আছিলে, পাপাও ফটো মাৰি আছে, ময়ো ভিডিঅ' বনাই আছোঁ। আৰু ছোৱালী খুব এনজয় কৰি আছে, তাই মানে পানী দেখিলে পগলা আৰু বাৰে বাৰে কয় কি মা মুনু যাম। এতিয়া এইফালে বইল ডিম খাই আছিলোঁ আৰু ভণ্টি ভাইটি ছোৱালী আমি চবেই মিলি একেলগে খাই আছিলোঁ। ভালো লাগে দিয়কচোন, এনেকৈ মানে ফেমিলিৰ লগত এবাৰ ওলাই আহি নদীৰ কিনাৰতে হওক খানা এটা খাবলৈ কাৰণে। তো পাপাই কথা পাতি আছিলে মাৰ লগত, তাকে অকণমান ভিডিঅ' কৰিলোঁ। এইবোৰ স্মৃতি হিচাপে থাকিব বুলি আশা থাকিল। আৰু এইফালে বিকাকো বনাই আছিলে মাংস, এইফালে বহাই দিলে দালি। তো মাংস মানে গাহৰি মাংস বনাই আছিলে, আৰু চবেই গাহৰি নাখায়, সেইকাৰণে যোনে গাহৰি নাখায় সিহঁতৰ কাৰণে খাচী, আৰু যোনে খাচী আৰু গাহৰি নাখায় সিহঁতৰ কাৰণে লোকেল মুৰ্গী। আৰু চালাড থাকিব, দালি থাকিব, এয়াই আমাৰ আইটেম। ছোৱালী এফালে পানী পাই লৈ মোক টানি লৈ গৈ আছে পানীলৈ। এনেই চৰ্দি লাগি আছে, ভয় লাগে, হ'লেও তাইৰ লাইফটো তাইক এনজয় কৰিবলৈ দিছোঁ। চৰ্দি জ্বৰটো লাগিয়ে থাকিব জানো, এনেও ঔষধ খোৱাবই লাগিব, সেইকাৰণে অকণমান খেলি এনজয় কৰক, তাৰপিছত কি হ'ব দেখা যাব। আৰু সৰু পোৱালি ঠাণ্ডা দিনত এনেও লাগিয়ে থাকে, আৰু মাকবোৰৰ ভাল নহ'লে মানে সৰু পোৱালিবোৰৰো পটককৈ ভাল নহয়, মোৰো পটককৈ চৰ্দিটো লাগি যায়। নদীৰ মাজত আমি
এইফালে বনাই আছে আৰু ইয়াত আহি বহি আছো মানে ভাগৰ লাগি গৈছে ঢেৰ পিকনিক মানে পিকনিক খোৱা মানে মানুহ আহিছে পাৰ্টি পিকনিক পাৰ্টি ঢেৰ আহিছে কিন্তু প্লেচটো অকণো ভাল নহয় কি বুলি আহিলো জানো ঘৰৰ পৰা গানবোৰ লগাই দিলে কপিৰাইট গুচি আহে তো পাছত পটককৈ মই কাটি দিছোঁ মানে পেহা ছোৱালী আৰু নাচি আছিলে তো মই হাঁহি হাঁহি ভিডিঅ' বনাইছোঁ কাৰণে ভিডিঅ'টো মই মৰি গ'লগৈ এটা পাগলামি ডান্স দেখি মই হাঁহি ৰখাব নোৱাৰিলোঁ তো যিয়ে নহয় এনজয় কৰিছে মোৰো ভাল লাগিছে এনেকৈ চবৰ লগত আমাৰ ফূৰ্তি কৰিব পাৰিলে ভাল লাগে দিয়কচোন আমাৰ ছোৱালীক মানিব লাগিব যেতিয়াই হ'লেও চুইমিং এটা পালেই হ'ল তাই অকলে অকলে খেলি থাকিব পাৰে ভণ্টিক কৈছে যা তই যাচোন মই ইয়াত খেলি আছোঁ কি কৰিবলৈ আহিছোঁ তাই চুইমিংটো পাৰ্কত খেলিছে ইমান বতাহত কেন্দ্ৰেলো নাজানো এইজনীয়ে বক্সা সবজি লাগাইব আর সবজি লাগাইব এবার ফার্স্ট নদীর মাঝত একেবারে কেক কাটিবলৈ কাৰণে ওলাইছে বাৰ্থডে গার্ল এইজনী বাৰ্থডে গার্ল সবে একেলগে বহি গ'ল ভাত দি আছে ৰঙা হৈ আহিছে মানে ডুব যাব আৰু এতিয়া 4:30 পাৰেই হ'ল ঠাণ্ডা মানে আৰু অকণমান সৰু দিন হোৱাহেঁতেন আন্ধাৰেই হ'লেহেঁতেন এতিয়া অকণমান ডাঙৰলৈ আহিছে যে দিনটো সেইকাৰণে এতিয়াও পোহৰ হৈ আছে তো সেয়াই আমাৰ পিকনিক প্লেচ এতিয়া যাওঁ পটককৈ ঘৰলৈ লাহে লাহে যাওঁ ইমান লৰালৰিও নাই কাৰণ আহিছোঁ যেতিয়া ঘৰৰ পৰা ওলাই দেৰি হ'লেও কথা নাই তো পিকনিক চিকনিক খাই হৈ গ'ল এতিয়া ইটানগৰৰ এইটো মানে অৰুণাচলৰ বৰ্ডাৰত মেলা বহি আছিলে মেলা বন্ধ হৈ গ'লগৈ ভাবিছিলোঁ মেলাত সোমাম বুলি তো এইফালে অকণমান আগবাঢ়ি আহি তাৰপিছত ৰাস্তাটো দি ঘূৰাই লৈ যাব এয়া ৰাস্তাটো চাই কিবা এটা ভাল লাগে ইমান চাফ চিকুণ তো ভাবিলোঁ অকণমান ভিডিঅ' কৰিলোঁ যাওঁতেতো ভিডিঅ' কৰিব নোৱাৰিলোঁ পিছ চাইডে বহিছিলোঁ এইবাৰ আগ চাইডে বহি লৈছোঁ সেইকাৰণে অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাইছোঁ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব আপোনালোকৰ কমেণ্ট পঢ়ি মোক খুব ভাল লাগে নাজানো কেনেকৈ ভিডিঅ' বনাই আছোঁ
পেহা ৰিলছ ৰিলছ ভণ্টিহঁতে পেলাই ৰিলছ বনাইছে মই এটা ৰিলছো বনোৱা নাই আজি আৰু এইখন জেগা ভিউটো ইমান ধুনীয়া ফুল এনজয় হৈ আছে इंडिपेंडेंट मैन सिर्फ एंटरटेनमेंट में इंडिपेंडेंट में हूं हर स्ट्रीट के पेमेंट पे इनके बाद पेमेंट से आए लेन के साथ मुझे तो मैं गाना भी रियल के साथ पेमेंट देखा बस कुछ विश करते अब टूटा तारा दिखे तो अभी भी हम विश करते ज्ञान लिया नानी से अभी भी हम मिस करते आसमां को देखकर अभी भी हम किस करते आगे 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 मुस्लिम को मिलाता है हिंदी में वोट मेरा पंजाब को हिलाता है তাত ৰখোতে আন্ধাৰে হৈ গ'লগৈ তাৰপিছত ওলাই গ'লোঁ তাৰ পৰা ওলাই আহি পালোঁ গহপুৰ পাৰ হৈ মাগনি যেন তেনেকৈ ঘৰ যাওঁ আৰু ছোৱালীও আমনি কৰি আছিলে লিপষ্টিক মিলাই আছো ঘৰত আহি পাই ছোৱালীয়ে এয়া বাপেকৰ অৱস্থা এনেকুৱা কৰিলে ঘৰত আহি পোৱা বহুত টাইম হ'ল ভিডিঅ' তেনেকৈ বনোৱাই নাই ছোৱালী আমনি কৰি আছিলে তাইক খুৱাই ল'লোঁ আৰু খোৱা নাই এতিয়ালৈকে তাই মই বিচনা পাৰি আছোঁ আৰু মা গৈছে সকামৰ ঘৰলৈ কালি যে গৈছিলোঁ মাত লগাবলৈ কাৰণে তাতে গৈছে আজি দহা আছিলে আৰু কালি কাজ আছে তো ভিডিঅ'টো ডাঙৰ নকৰোঁ বুলি ভাবিছোঁ এনেও বহুত দীঘলীয়া হৈ গৈছেগৈ এডিট কৰোঁতেহে দেখা যাব কিমান দীঘল হয় আজি ভিডিঅ'টো ইমানতে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেখা হৈ আছে নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে ভালকৈ সুস্থ থাকক বাই বাই